ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। এতিয়া আপুনি মই ভকত হয়নে নহয়? হয়। যদি হয় তেতিয়াহ'লে হৰি নামে আমাৰ ভকতি বুলি কৈছে। যদি ভকত নহয় তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই। যদি আমি প্ৰকৃততে ভকত হয় বুলি সমাজেও আমাক সমস্ত জনাকে কৈছে, আমিও যদি নিজে মনে মনে অকণমান ভাবিছোঁ যে আমি ভকত হয়, তেতিয়াহ'লে আমাৰ আশ্ৰয় হ'ব লাগিব কেৱল হৰিনাম। কাৰণ হৰিনাম ভকতৰ কেৱল ভকতি বুলি কৈছে। এই প্ৰত্যেকটো কথা আপুনি মই যেতিয়া মুখেৰে আশ্ৰয় কৰিম, আশীৰ্বাদ দিম সেৱকীসকলক, তেতিয়া আশীৰ্বাদ দিয়া সেই ঘোষা জোকাই কি কৈছে সেই কথাটো অন্তত আপুনি আচৰি ধৰ্ম আনক শিকায়, তেতিয়াহে হ'ব। আপুনি মই ক'লোঁ কাৰণেই তেওঁলোকৰ প্ৰতি ভগৱন্তই কৃপা কৰিব এইটো নহয়। আপুনি মই যি মুখেৰে আপুনি মই কৃষ্ণ নাম আশ্ৰয় কৰিম, এই মুখখনক শাস্ত্ৰই কৈছে পদুম ফুলৰ লগত তুলনা কৰিছে। ভকতৰ হৃদয় পদুম ফুলৰ লগত তুলনা কৰিছে। কিয়? পদুম ফুলৰ জন্ম ক'ত? বোকা আৰু পানীৰ সংমিশ্ৰণত। অকল বোকাটো পদুম ফুল জন্ম নহয় যদি পানী নাথাকে, অকল পানীটো পদুম ফুল জন্ম নহয় যদি বোকা নাথাকে। গতিকে দুইটা বস্তুৰ সংমিশ্ৰণত পদুম ফুলৰ জন্ম। কিন্তু পদুম ফুলৰ বিশেষত্বটো হ'ল পদুম ফুলৰ সেই পাহিবিলাক পানীয়েও লেতেৰা কৰিব নোৱাৰে, বোকায়ো লেতেৰা কৰিব নোৱাৰে। গতিকে আপুনি মই ভকত এই মায়াময় সংসাৰত থাকিলেও পদুম ফুলৰ দৰে থাকিব লাগিব বুলি শাস্ত্ৰই কৈছে। সেইকাৰণে আমাৰ মুখখন, ভকতৰ মুখখনক পদুম ফুলৰ লগত তুলনা কৰিছে, যে